তেতিয়া কেনেকুৱা আছিল মোৰ কাৰণে সময় বহুত আছিল তেতিয়া মই বহুত বেছি পাত্তা পাইছিলো তেতিয়া কিন্তু মই তাকে এতিয়া কেতিয়াবা আক্ষেপ কৰি কওঁ যে বম্বেত মই যেতিয়া হোষ্টেলত আছিলো তেওঁ 35 কিলোমিটাৰ অহা যোৱা কৰিছিল মানে আন্ধেৰীৰ পৰা চাৰ্নি ৰডলৈকে মোক লগ পাবলৈ যেতিয়া তাত থাকে 70 কিলোমিটাৰ অহা যোৱা কৰি মোক লগ কৰে আৰু এতিয়া খাৰঘুলিৰ পৰা কাহিলি পাৰালে আহিবলৈ তেওঁৰ মানে দূৰ হৈ যায় কিন্তু ময়ো খেদি ফুৰো মই সময় মোক নিদিলে মই নিজে খেদো জুবিন বেসিক্যালি একোৱেই পৰিৱৰ্তন হোৱা নাই সৰুতে যেনেকুৱা আছিল এতিয়াও বেছিভাগ কাম আৰু কথা তাৰ তেনেকুৱাই চুলিবিলাক পকিছে কিন্তু বয়সৰ এটা ইনচিগনিয়া থাকি যায়তো আৰু সেইটো থাকিবও লাগিব তো সেই পৰিৱৰ্তন এইকাৰণে হোৱা নাই বুলি কওঁ এই মই কিবা এটা মাতিলে কিবা এটা সি মোক কথাটো হঁহুৱাই পেলাই ক'বৰ চেষ্টা কৰে সদায় অকণমান যেন মই হাঁহিৰ চেঞ্চ পাওঁ তাৰ কথাত এইটো কৰে সেই কথাটো তাৰ পৰিৱৰ্তন হোৱা নাই আৰু এটা কথা কামবোৰ কৰোঁতে কাৰো পৰামৰ্শ নলয় নিজে যদি ভাল দেখে কৰি যায় আৰু নিজে ভাল বেয়াটোও জানে তেওঁ কৰা কামবোৰত যিটো বেয়া কথা আছে সেইটোও জানে কিন্তু তথাপি কামটো কৰি পেলাই কেতিয়াবা আমাক কয় ঘৰত কেতিয়াবা নকয় চিনেমা ওলোৱাৰ পিছত কোনোদিন মোক সোধা নাই চিনেমাখন চালা নেকি তুমি মই হয়তো তেওঁৰ চিনেমা চোৱাই নাই এতিয়া ৰাইজে ক'লে নেকি বিশ্বাস নকৰিব সেইটো আৰু এই কথাটো হেৰি পাৰ্থক্যটো তেওঁৰে মোৰে মাজত পাৰ্থক্যটো কাৰণে বাঢ়ি বাঢ়ি গৈ থাকে তাৰ এটা মেইন কাৰণ হ'ল একেটা ঘৰতে আমি আটাইবোৰ নাথাকোঁ সেই এটা মেইন কাৰণ য'ত একে ঘৰতে নাথাকোঁ এইটো এটা ইনষ্টিটিউশ্যন আমাৰ ঘৰটোও এটা ইনষ্টিটিউশ্যন ইয়াত এজন মানুহ বাহিৰত থাকে দুজন ক'ৰবাত থাকে দুজন আমুকত থাকে এই হিচাপে যদি চলে এই ইনষ্টিটিউশ্যনটো চলিবনে এইটো আপোনাৰ আক্ষেপ নিশ্চয় আক্ষেপ নহয় এইটো পৰিৱেশ এটা গোটেই পৃথিৱীত বা ভাৰত এতিয়া এই ধৰণৰেই ভাৰত চলি আছে সেইকাৰণেই ভাৰতৰ বিশেষ উন্নতি ছ'চিয়েল ডেভেলপমেণ্ট হোৱা নাই ছ'চাইটিত মানুহবোৰ চব ফাৰাক বিভক্ত হৈ গৈছে কোন বিজেপি কোন কংগ্ৰেছ ক'ব নোৱাৰি কিন্তু তেওঁ ডাঙৰ যেনেকৈ হ'ল যেনেকৈ কৰ্তব্যত নিষ্ঠাৰে লাগিলে এইটো কাম কৰিমেই এইটো বৰ ভাল লক্ষণ সেই লক্ষণটোৰেই সামাজিক বিপ্লৱ আনিব পাৰে তেওঁ ইচ্ছা কৰি মই ইতিমধ্যে কৈছোঁ যে অসমৰ লাখ লাখ লোকৰ কাৰণে অনুপ্ৰেৰণাৰ এটা স্তম্ভ আপুনি পিতৃ হিচাপে নিশ্চয় গৌৰৱ অনুভৱ কৰাটো উচিত এই মুহূৰ্তত নাই গৌৰৱ শব্দ ব্যৱহাৰ নকৰিব মোক ইণ্টাৰভিউত সদায় সোধে মই জানো যে পৃথিৱীত মূৰ্খই গৌৰৱ কৰে গৌৰৱ কৰা মানুহ দাবী কৰিব খোজে কেতিয়াও জ্ঞানী হ'ব নোৱাৰে ঘূৰাম আপোনাৰ ওচৰলৈ মই গৰিমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গক লগ পোৱা কিমান বছৰ হ'ল গৰিমাৰ 24 বছৰ যদি জুবিন গাৰ্গৰ বয়স আজিৰ তাৰিখত 48 বছৰ তেতিয়াহ'লে জুবিন গাৰ্গৰ মানে আধাৰ পৰা গৰিমা গাৰ্গ লগত আছে 28 বছৰীয়া জুবিন বুলি মই কৈছোঁ 24 বছৰীয়া জুবিন বুলি কৈছোঁ কাৰণ 24 বছৰ তুমি জুবিনক পোৱা নাছিলে পিছৰ 24 বছৰ পাইছা এগৰাকী স্বামী হিচাপে এগৰাকী প্ৰেমিকা হিচাপে এগৰাকী গায়ক হিচাপে 24 বছৰীয়া জুবিনক পাপুৱে কোৱাৰ নিচিনাকৈ মই ক'ব লাগিব জুবিনৰ বিশেষ কিন্তু সলনি হোৱা নাই কাৰণ প্ৰথমতে মই যেনেকুৱা ধৰণৰ শিশুসুলভ একেবাৰে সাধাৰণ ল'ৰা এজনক পাইছিলোঁ 24 বছৰীয়া ল'ৰা এজনক বম্বেত মই পাওঁতে তেতিয়া মই জুবিনৰ এই গ্লেমাৰ ছাইডটো মই জনা নাছিলোঁ ইতিমধ্যে তেওঁ এষ্টাব্লিছড আছিল জুবিন গাৰ্গ তেওঁ আছিল কিন্তু মই তথাপিতো এই পৃথিৱীখনৰ লগত মই চিনাকি নাছিলোঁ বম্বে ছফায়া কলেজত মই তেতিয়া গৈছিলোঁ মই ডিগ্ৰী কৰিবলৈ গৈছিলোঁ আৰু তেতিয়া যিজন জুবিনক মই তাত লগ পাইছিলোঁ সাধাৰণ ল'ৰা এজনক সেই হিচাপে মই এতিয়াও পাওঁ কিন্তু এতিয়া কি হয় মই নিজে লগত আছোঁ যেতিয়া মই গোটেই চিনেৰিঅ'বোৰ দেখি থাকোঁ গতিকে তাৰ মাজতো জুবিনৰ সেই সাধাৰণ শিশুসুলভ যিটো তেওঁৰ নিজৰ মাজত আছে স্বভাৱটো সেইটো এতিয়াও আছে প্ৰথমতে আপুনি সুধিলে যে পিছলৈ ঘূৰি চোৱা হয় নহয় তেনেকুৱা কিছুমান সময়ত মানে তেনেকুৱা বস্তু পোৱা নোপোৱা কিছুমান বস্তুৱে সদায় ক্ৰিয়া কৰি থাকে সেইটো জানক মানে চেতন অৱস্থাতে হওক বা অৱচেতন অৱস্থাতে হওক সেইটোৱে জুবিনকো কৰে আৰু তেতিয়া কিন্তু কেতিয়াবা জুবিন অস্থিৰ হৈ থাকে সেই বস্তুটো ৰিয়েক্ট কৰে আৰু কিছুমান কথা এতিয়া ক'ব পাৰি জুবিনক সাধাৰণতে সোধা হয় যে বিতৰ্কই জুবিনক খেদেনে জুবিনে বিতৰ্কক খেদি থাকে তেনেকুৱা কথাবোৰ এতিয়া কিছুমান ক্ষেত্ৰত কিন্তু মিছ ইণ্টাৰপ্ৰিটেশ্যন হয় জুবিনৰ ক্ষেত্ৰত কিছুমান সময়ত এনেকুৱা এটা অৱস্থাত বা পৰিস্থিতিৰ সন্মুখীন হৈ যায় যে জুবিনে তেনেকেই ৰিয়েক্ট কৰে আৰু সেই ৰিয়েকশ্যনটো আচলতে নিজৰ ঠাইত জুবিনো ভুল নহয় বা ৰাইজৰ ঠাইত ৰাইজো ভুল নহয় প্ৰেমিক হিচাপে বহুত ভাল আছিল প্ৰেমিক হিচাপে মানে তেতিয়া কেনেকুৱা আছিল মোৰ কাৰণে সময় বহুত আছিল তেতিয়া মই বহুত বেছি পাত্তা পাইছিলোঁ তেতিয়া কিন্তু মই তাকে এতিয়া কেতিয়াবা আক্ষেপ কৰি কওঁ যে বম্বেত মই যেতিয়া হোষ্টেলত আছিলোঁ তেওঁ 35 কিলোমিটাৰ অহা যোৱা কৰিছিল মানে আন্ধেৰীৰ পৰা চাৰ্নি ৰডলৈকে মোক লগ পাবলৈ যেতিয়া তাত থাকে 70 কিলোমিটাৰ অহা যোৱা কৰি মোক লগ কৰে আৰু এতিয়া খাৰঘুলিৰ পৰা কাহিলি পাৰালে আহিবলৈ তেওঁৰ মানে দূৰ হৈ যায় কিন্তু ময়ো খেদি ফুৰো মই সময় মোক নিদিলে মই নিজে খেদো